হেই এভৰিৱান, নমস্কাৰ সকলোকে। আপোনালোকক মই অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ডাঙৰ বেটাক লগ কৰিবলৈ যাব ওলাইছোঁ। সিটো হোষ্টেলত থাকে ন। দেওবাৰেহে তাক লগ কৰিবলৈ পাওঁ। তাকো প্ৰত্যেকটো দেওবাৰে নাপাওঁৱেই, কেতিয়াবা পাওঁ কেতিয়াবা নাপাওঁ সেনেকুৱা। আৰু হয়তো কেতিয়াবা প্ৰত্যেক দেওবাৰেও দি দিয়ে আৰু চিৰিয়েলি, সেইটো আৰু তেওঁলোকে মিলাই লয়। আৰু এয়া লৰালে বুলি অকণমান খানা বনাই মেলি লৈ মই ওলালোঁ বিগ বয়লৈ। চাই থাককচোন আগলৈ কি হয়। আৰু এইডোখৰ জেগা হৈছে মাকুমৰ 2nd বেটেলিয়ান কেম্প, য'ত মোৰ জন্মস্থান। মানে মই সৰুৰ পৰা ডাঙৰ ইয়াতেই হৈছোঁ। আৰু এইটো হৈছে ডিগবৈ ৰোড, য'লৈ বুলি মই ওলাইছোঁ। বতৰ, গতিকে ৰাস্তা পদূলি অলপ পানী হৈ আছে আৰু মাজে মাজে বোকাও হৈ আছিলে। আৰু এয়া মই আৰু আহি পাবলৈ হৈছোঁ। আৰু এয়া মই সোমাই ল'ৰা মোৰ ওলাই আহিলে, একেবাৰে আখাৰে বাট চাই থাকে। আৰু এই কাষৰে হোটেল এটা আছে, হোষ্টেলৰ লগতে লাগি থকা বৰ ভাল মানুহগৰাকী, বাইদেউগৰাকী, দাদাজনো বৰ ভাল। মই তাতে বহোৱা, ঘৰৰ পৰা যি বনাই লৈ যাওঁ তাতে ল'ৰাক বহাই ধুনীয়াকৈ খুৱাই দিওঁ। আৰু খুৱাই দিয়াখিনি মই দেখুৱাব নোৱাৰিলোঁ দেই, ল'ৰাই অলপমান টান পালে আৰু ভিডিঅ' কৰিবলৈ। চ' নেদেখুৱালোঁ, খুৱাই বোৱাই আজৰি হোৱাৰ পিছতে। আৰু এয়া হোটেলৰ দৃশ্য। আৰু এই হোটেলৰ দাদা আৰু বাইদেউগৰাকী বহুত ভাল, মানে বহুত ভাল। মই বৰ ভাল পাইছোঁ তেখেতৰ তাত। মই ঘৰত বনাই নিয়া খানাও ধুনীয়াকৈ ঘৰত বহাই খোৱাৰ দৰে মই খুৱাব পাৰোঁ। বহুত ভাল লাগে সেইকাৰণে। তেওঁ বৰ হেল্পফুল। আৰু এয়া তেওঁলোকৰ দোকানৰ পৰাই বেটাৰ কাৰণে অকণমান খোৱা বস্তু লৈ দিলোঁ। আৰু এয়া ঘৰলৈ ঘূৰি আহি পালোঁ। ল'ৰাটো লগ পাওঁ 1 সপ্তাহ 10 দিনৰ পিছত, কেতিয়াবা লগ পাওঁ, কেতিয়াবা হয়তো 15 দিনৰ মূৰতো লগ পাওঁ। বেয়া লাগে, ল'ৰাটো বাহিৰত থাকে, তথাপিও উপায় নাই। পঢ়িবৰ বাবেতো ল'ৰা উলিয়াই দিবই লাগিব, সদায়তো মোৰ লগত বান্ধি ৰাখিলে নহ'ব। তো সেইকাৰণে মনটো মই সেনেকৈয়ে বুজাই ৰাখোঁ। আৰু মোৰো কিছুমান হেল্থৰ অসুবিধাৰ কাৰণে মই 2টা ল'ৰা একেলগে চোৱা চিতা কৰোঁ। আৰু মোৰ কেতিয়াবা অকণমান অসুবিধা হয়, তাৰ বাবে তাক বাহিৰত থোৱা হৈছে। যি কি নহওক, সি পঢ়ি মেলি ভাল হৈ ওলোৱাটোৱে আমি বিচাৰোঁ ন। সেইকাৰণে অকণমানটো আৰু এডজাষ্ট কৰিবই লাগিব, নহয়নে? আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ', মই ইমান এটা ভালকৈ বনাব নাজানো ভিডিঅ', তথাপিতো আৰু যদি কিবা এটা ভাল পায় লাইক এটা কৰি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ আশা ৰাখিলোঁ। আজিলৈ আহোঁ, বাই।